হেল্ল' গাইছ আজিৰ এটা নতুন ভিডিঅ'লৈ আকৌ এবাৰ আপোনাক স্বাগতম জনাইছোঁ। আজি মই আপোনাৰ লগত আলোচনা কৰিম এবি আৰু ইউবিৰ আপোনালোকৰ ডিচেম্বৰ মাহত কিবা নটিচ আহিবনে, আপোনাৰ লগত ইণ্টাৰভিউ হ'বনে, আজি মই আপোনাক সম্পূৰ্ণকৈ ক'বলৈ চেষ্টা কৰিম। আশা কৰিছোঁ আপোনাৰ ভিডিঅ'টো চাই বহুতেই ভাল লাগিব। আহক তেনেহ'লে দেৰি নকৰি আজিৰ ভিডিঅ'টো আমি ষ্টাৰ্ট। চাওক, আপোনালোকে ইণ্টাৰভিউৰ কাৰণে হয়তো বহুত আগৰ পৰা আপোনালোকে ৰখি আছে। আপোনালোকে মোকো বহুতে সুধি আছে আমাৰ এবি আৰু ইউবিৰ আপোনালোকৰ ইণ্টাৰভিউ কেতিয়া হ'ব, আপোনাৰ কেতিয়া ইণ্টাৰভিউ ডেট আহিব, আমাৰ কেতিয়া এডমিট কাৰ্ড আহিব। কিছুমানে বিচাৰি আছে ৰি ইণ্টাৰভিউ হ'বৰ কাৰণে, কিছুমানে বিচাৰি আছে ৰি ইণ্টাৰভিউ হ'ব নালাগে। যিবিলাকে পাছ কৰিছে সিহঁতৰ হ'ব নালাগে, কিয়নো সিহঁতে ইমান কষ্ট কৰি সিহঁতে পাছ কৰিছে। এতিয়া কি ইলিগেল হৈছিল সেইটো মই ক'ব যোৱা নাই আপোনালোকৰ। যিবিলাকে পাছ কৰিছে বহুত কষ্ট কৰি সিহঁতে পাছ কৰিছে, সেইবিলাকৰ মোৰ হিচাপতো হ'ব নালাগে। কিন্তু এতিয়া কি কৰে, এতিয়া আছাম পুলিচৰ তৰফৰ পৰা কি কৰে, কি ডিচিশ্যন লয়, বৰ্তমানলৈকে কোনো ইয়াৰ ওপৰত নটিচ হোৱা নাই বা ইয়াৰ ওপৰত ঠিৰাংকে ক'ব পৰা নাযায়। বহুতে বৰ্তমান ৰৈ আছে যিবিলাকে ইণ্টাৰভিউ দিব পৰা নাই বা যিবিলাকে ফেইল কৰিছিল সেইবিলাকৰ মতে ৰি ইণ্টাৰভিউ হ'ব লাগে, বা যিবিলাকে বৰ্তমান ইণ্টাৰভিউ দিব পৰা নাই সেইবিলাকতো ইণ্টাৰভিউ সোনকালে লাগে। কিন্তু এতিয়া কথাটো হ'ল আপোনালোকৰ ইণ্টাৰভিউটো কেতিয়া হ'ব। আপুনি বহুত আগৰ পৰাই ৰখি আছে। এতিয়া নৱেম্বৰৰ মাহ পাৰ হৈ গ'ল, আপোনালোকৰ এতিয়া ডিচেম্বৰৰ মাহ আহিব হ'ল, আৰু আপুনি গমেই পায় আৰু কেইমাহমান পিছত আপোনালোকৰ 2021 চন পাব। 2021 চনত আপুনি গমেই পায় আপোনালোকৰ কেইমাহমান গ'লে আপোনালোকৰ ইলেকশ্যন আৰম্ভ হৈ যাব, আৰু ইলেকশ্যন আৰম্ভ হৈ গ'লে আপোনালোকে গমেই পায় আপোনালোকৰ ইণ্টাৰভিউ আছে, যিমান চাকৰি আছে সকলোবিলাক বস্তু বন্ধ হৈ যাব। চব ইলেকশ্যনৰ কামত সকলোবিলাক বস্তু বিজি হৈ যাব। চৰকাৰ বৰ্তমান সকলোবিলাক কাম আপোনালোকৰ ইণ্টাৰভিউৰ কাৰণে বা ইণ্টাৰভিউবিলাক যিমান আছে ইণ্টাৰভিউ সকলোবিলাক ইলেকশ্যনৰ কাৰণে চববিলাক বন্ধ হৈ যাব। আৰু সেইটো কথা আপুনিও গম পায়। আপুনি গমেই পায় ডিচেম্বৰ মাহত আপোনালোকৰ ইণ্টাৰভিউ কাৰণে যিবিলাক এবি আৰু ইউবিৰ আপোনালোকৰ ইণ্টাৰভিউ আছে, আপোনালোকৰ কিবা নহয় কিবা ইয়াৰ ওপৰত নটিচ আহিব লাগে। চাওক, আপোনালোকে যিবিলাক ইণ্টাৰভিউ হৈ আছে আপোনালোকৰ এছআইডে আপোনালোকে চাওক বৰ্তমান সিহঁতে শেষ কৰি দিলে। এছআইড যিটো আছিল আপোনালোকৰ ইণ্টাৰভিউ সেইটো শেষ কৰি দিলে। বৰ্তমান আপুনি গমেই পায় যিমান পাৰে ইলেকশ্যনৰ আগত সিহঁতে কমপ্লিট কৰিবলৈ চেষ্টা কৰি আছে। আৰু আপুনি গমেই পায় যদি ডিচেম্বৰ মাহত আপোনালোকৰ ইণ্টাৰভিউটো আৰম্ভ কৰিব নোৱাৰে, আপুনি এটা কথা জানি থাকক, যোনে যি নকওক কিয় আপোনালোকক যদি ডিচেম্বৰ মাহত আপোনালোকৰ এবি আৰু ইউবিৰ আপোনালোকৰ ইণ্টাৰভিউটোৰ কাৰণে কিবা এখন নটিচ নাহে, আপোনালোকৰ ইণ্টাৰভিউৰ কাৰণে আপোনালোকৰ এডমিট কাৰ্ড নাহে, এতিয়া মই ক'ব নাযাওঁ আপোনালোকৰ কোনবিলাকৰ ইণ্টাৰভিউ হ'ব। এতিয়া পাছ কৰাবিলাকৰে হ'ব নে আপোনালোকৰ ফেইল কৰাবিলাকৰে হ'ব সেইটো কথা মই ক'ব যোৱা নাই। মাত্ৰ আপোনালোকৰ ইণ্টাৰভিউ কথা কৈছোঁ আপোনালোকক। মাত্ৰ যিবিলাকে ইণ্টাৰভিউ দিব পৰা নাই বা ইণ্টাৰভিউ কেতিয়া হ'ব এবি আৰু ইউবিৰ, মই সেইটোহে কথা আপোনাক ক'ব বিচাৰিছোঁ। চাওক, আপোনালোকৰ যদি ইণ্টাৰভিউটো যিটো ইণ্টাৰভিউ আপোনালোকৰ এবি আৰু ইউবিৰ, এই ইণ্টাৰভিউটো আপোনালোকে চাওক যদি ডিচেম্বৰ মাহত আপোনালোকৰ অনুষ্ঠিত নহয় বা এবি আৰু ইউবিৰ আপোনালোকৰ যদি কিবা নটিচ নাহে যদি ডিচেম্বৰ মাহত, তেতিয়াহ'লে আপোনালোকৰ বহুতখিনিয়ে ইলেকশ্যনৰ পাছত আপুনি আশা কৰি থওক। কিয়নো আপোনাক কিয় কৈছোঁ মই আপোনালোকৰ ইলেকশ্যনৰ পাছত বুলি। চাওক, ডিচেম্বৰ মাহত যদি আপোনালোকৰ কিবা নটিচ নাহে, চাওক আপোনালোকৰ ডিচেম্বৰ মাহত যদি কিবা নটিচ আহে আপোনালোকৰ এডমিট কাৰ্ড দিয়া আৰম্ভ হৈ যাব। আৰু এডমিট কাৰ্ড আজি দিলে আপোনালোকৰ কালিৰ পৰা ইণ্টাৰভিউ নহয়, তাৰে পিছত আপোনালোকৰ কিছু গেপ ৰয়, আপোনালোকৰ 10-15 দিন আপোনালোকৰ গেপ ৰয়, মানে ডিচেম্বৰৰ আপোনালোকৰ আগতে দিব লাগিব। আৰু ইণ্টাৰভিউটো কমপ্লিট কৰিব লাগিলে বহুত ল'ৰা ছোৱালী আছে আপোনালোকৰ, যদি সকলোকে ইণ্টাৰভিউ পাতিব লাগে বহুতখিনি সময় লাগিব, কমচে কম 2 মাহ সময় লাগি যাব, আপোনাৰ 2 মাহতকৈ বেছি লাগিব পাৰে যদি সোনকালে ইণ্টাৰভিউটো পাতিব লাগে। চাওক, যদি ইমান ইণ্টাৰভিউটো ল'ৰা ছোৱালী যদি বহুত আছে আপোনালোকৰ ইণ্টাৰভিউটো পাতিব লাগে, তেতিয়াহ'লে বহুতখিনি সময় লাগি যাব। আপোনালোকৰ জানুৱাৰী ফেব্ৰুৱাৰী আপোনালোকৰ ধৰক ইণ্টাৰভিউ পাতিলে, আপোনালোকে গমেই পায় মাৰ্চৰ পৰা ইলেকশ্যনৰ কাম আৰম্ভ হৈ যাব। আপোনালোকৰ পূৰা ইলেকশ্যন ধাপাধূপ ইলেকশ্যন আৰম্ভ হৈ যাব। বৰ্তমান অসমত পূৰা ইলেকশ্যন আৰম্ভ হৈ যাব, আৰু ইলেকশ্যন আৰম্ভ হৈ যোৱাৰ লগে লগে আপোনালোকৰ চববিলাক বন্ধ হৈ যাব। সেইকাৰণে আপোনালোকে ডিচেম্বৰ মাহত যদি আপোনালোকৰ কিবা নটিচ নাহে, আপোনালোকৰ যদি ইণ্টাৰভিউৰ কাৰণে ডেট নাহে, তেতিয়াহ'লে আপোনালোকৰ এইটো বছৰত আপোনালোকৰ ইণ্টাৰভিউ হোৱা আশা একেবাৰে কম। আপোনালোকে নেক্সট বছৰত মানে 2021 চনত আপোনালোকে ইলেকশ্যনৰ পাছত আপোনালোকে আশা কৰিব পাৰি আপোনালোকৰ এবি আৰু ইউবিৰ আপোনালোকৰ ইণ্টাৰভিউৰ কাৰণে। আৰু আপোনালোকে যদি ৰখি আছে ডিচেম্বৰ মাহলৈকে, আপোনালোকে কিছু সময় অপেক্ষা কৰক। আপোনালোকে এই ডিচেম্বৰ মাহত যদি আপোনালোকৰ কিবা নটিচ নাহে, আপোনালোকৰ যদি এডমিট কাৰ্ড ৰিলিজ নহয় বা ইয়াৰ ওপৰত যদি একো খবৰ নাহে, তেতিয়াহ'লে আপোনালোকে গম পাব আপোনালোকৰ ইলেকশ্যনৰ পাছত আপোনালোকৰ ইণ্টাৰভিউ হ'ব। সেইকাৰণে আপোনালোকে ডিচেম্বৰৰ মাহটো আৰু অপেক্ষা কৰক। ডিচেম্বৰৰ মাহটো আপোনালোকে গ'লে যদি একো নটিচ নাই, আপোনালোকে সকলো কথা আপোনালোকে নিজে গম পাই যাব। আজিৰ ভিডিঅ'টোত এইখিনি। আশা কৰিছোঁ আপোনাৰ ভিডিঅ'টো চাই ভাল লাগিল। যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিল তেতিয়াহ'লে লাইক বটনত এটা লাইক কৰি দিব, আৰু যদি ক'লে এনেকুৱা ধৰণৰ ভিডিঅ' চাব বিচাৰে তেনেহ'লে আপোনাৰ মৰমৰ চেনেলক ছাবস্ক্ৰাইব কৰি দিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপুনি মোক কিবা উপদেশ দিব বিচাৰে তেতিয়াহ'লে কমেণ্ট বক্সত লিখি মোক ক'ব পাৰে। আজিৰ ভিডিঅ'টোত এইখিনি। আকৌ এটা নতুন ভিডিঅ'ত আপোনাক লগ পাম বুলি আশা থাকিল। ধন্যবাদ। জয় হিন্দ।